বহুত দিনৰ পৰা ঘৰতে সোমাই সোমাই আমনি লাগি থকা দেখি মানুহজনে আজি ক'লে, ব'লা তোমাক আজি কাকচাঙলৈ ফুৰাবলৈ লৈ যাওঁ। এনেকৈ কৈ গাড়ীত বহাই লৈ গ'ল। আৰু এতিয়া আহকচোন আমি যাওঁ। মানুহজনে দেখিছে নহয় টিকট কাটিবলৈ ল'লে। টিকট নাকাটিলে বোলে ইয়াত ভিতৰত সোমাব নিদিয়ে। আৰু ইয়াত চাওকচোন কি ৰাস্তা, পানীৰ মাজেদি যাব লাগে। মই মানে এয়া প্ৰথম দেখিলোঁ। বোকাখাটৰ বোৱাৰী হ'লেও মই ইয়াত আহি পোৱা নাছিলোঁ। আৰু ইয়াত বোলে আমাৰ গাড়ীখন ৰখাব লাগিব। তাৰপিছত আমি নিজে খোজকাঢ়ি যাব লাগিব। মানুহবোৰ দেখিছেনে কেনেকৈ পানীৰ মাজেদি যাব ধৰিছে? তুমি যে ছোৱালী বেগ লৈছা, কি বেগ? ফেমিলি বেগ। ভাল লাগিছে। আৰু এইফালে এইজনী মই খোজকাঢ়িবলৈ আৰম্ভ কৰি দিলোঁ দেই। এনেকৈ চেণ্ডেল হাতত লৈ পেন কুচাই পানীৰ মাজেদি যাব লগা হৈছে। অৱশ্যে চেণ্ডেলযোৰ মই হাতত ল'ব লগা হোৱা নাই। মোৰ বেগ চেণ্ডেল চব মোৰ মানুহজনে লয়। এইবোৰত কিন্তু তেখেতৰ অকণমানো লাজ নাই দেই। কিবা ওলাব নেকি ইয়াতে? আকৌ ভয়ে লাগে। এইফালে ওপৰৰ পৰা প্ৰচণ্ড ৰ'দৰ তাপ আৰু ৰাস্তা দেখিছে নহয় কি, কিন্তু ইয়াৰ দৃশ্যবোৰ কি ক'ম আৰু আল্টিমেট দৃশ্য। চাওকচোন কি ধুনীয়া মানে। তাৰ পৰা কিমান দূৰ আৰু? পামেই আৰু ন? এইফালে আহি আহি এই চিৰিটো পালোঁ। এই চিৰিটো দিয়ে উঠি যাব লাগিব। আৰু এয়া চাওকচোন কিমান ওখ। ইমান দূৰ বাট কৰি বাই অহাৰ পাছত এই দৃশ্যটো চাবলৈ পালোঁ। চাওকচোন, আগতে টিভি আৰু চিনেমাতহে এইবোৰ দেখা পাইছিলোঁ। এতিয়া একদম নিজ চকুৰে দেখা পাই আছোঁ। কি সুন্দৰ। আৰু ইয়াত মানুহবোৰে দেখিছেনে একে চেলফি উঠাত লাগিছে। এয়া চাওক। আৰু আমিও একদম বতাহ খাবলৈ তললৈ নামি আহিলোঁ। কি সুন্দৰ পৰিৱেশ, কি ঠাণ্ডা বতাহ, মানে কি ক'ম আৰু একদম আল্টিমেট। কাকচাঙৰ পৰা ওলায়ে আমি বোকাখাটৰ টাউনৰ ফালে আহিলোঁ। আৰু টাউনত এখন বহুত ভাল হোটেল আছে, বালাজী হোটেল। এইখন অসমৰ এখন বিখ্যাত হোটেল। চবেই জানে ইয়াত বহুত ভাল পেৰা পায়। ইয়াৰ মানে বোকাখাটৰ পেৰা বুলি ক'লে চবতকৈ বিখ্যাত পেৰা। আৰু ইয়াত এটা লুচি ঘুগুনি কিবা এটা দিয়ে চব্জি। সেইটো আজি খাম বুলি আহিলোঁ। এয়া চাওক, খাবলৈ বহিলোৱে। হ'ব আৰু চাই থাকিব নালাগে, কেতিয়াবা আহিলে ইয়াতে সোমাই যাব।